নমস্কাৰ, স্বাগতম জনালোঁ আন এটি ভিডিঅ'লৈ। আজি এটা চিকেনৰ আইটেম লৈ আহিছোঁ, চিকেন ৰোষ্ট। চিকেন ৰোষ্টটো সকলোৰে প্ৰিয় হয় আৰু একদম ৰেষ্টুৰেণ্ট ষ্টাইলৰ হ'ব, কিন্তু ইনগ্ৰেডিয়েণ্টছ একদম ঘৰুৱা হয়। মই ইয়াতে বহুতেই বেলেগ বস্তু একো দিয়া নাই, একদম ঘৰতে এভেইলেবল এনেকুৱা দিছোঁ। ইয়াতে দালচিনি, ইলাইচি, লং, জায়ত্ৰী আৰু বগা জালুক আৰু ক'লা জালুক লৈছোঁ। বগা জালুক নাথাকিলে ক'লা জালুক ল'লেই হৈ যাব। এইখিনি অকণমান শুকান টাৱা এখনত ৰোষ্ট কৰি লৈ কিনে গুড়া কৰি ল'ব। পাউডাৰখিনি এই পেষ্টটো বনাম যে এইখিনিত লাগিব, আৰু এইটোৱেই হ'ল মানে চিকেন ৰোষ্টৰ একদম মানে যাদু বুলি ক'ব পাৰি। আৰু ইয়াতে মই দৈ লৈ লৈছোঁ। দৈ মই ইয়াতে আধা কাপ লৈছোঁ। লৈ কিনে যিহেতু মই 1 কেজি চিকেনৰ বনাম, তো ইয়াতে মই ডাঙৰ চামুচে 2 চামুচ নহৰু লৈছোঁ, 1 চামুচ আদা, 2 চামুচ শুকান জলকীয়া, 1 চামুচ জিৰা, 1 চামুচ ধনিয়া আৰু 1 চামুচ এই যে বনাই লৈছোঁ মছলাখিনি, সেইখিনি 1 চামুচ লৈছোঁ। লৈ কিনে এই দৈখিনিত ধুনীয়াকৈ মিলাই লৈছোঁ। ধুনীয়াকৈ এই মিলাই লোৱাৰ কাৰণটো কিন্তু এইটোৱে যে মানে দৈখিনি ডাইৰেক্ট মছলাৰ লগত এড কৰিলে কেৰাহীত তেতিয়া ফাটি যোৱাৰ চান্স থাকে, আৰু এইটো এনেকৈ কৰিলে নাফাটে। এই মছলাখিনি লৈছোঁ, আৰু দেখিছে আপোনালোকে মই 1 গিলাচ গৰম পানীত 2 চামুচ পাউডাৰ গাখীৰ দি লৈছোঁ। 2 চামুচ পাউডাৰ গাখীৰ দি কিনে ভাবিব পাৰে যে বেলেগ নৰ্মেল গাখীৰ দিলে, এনে গৰু গাখীৰ দিলেও হয়, কিন্তু নিদিব। গাখীৰখিনি ফাটি যোৱাৰ চান্স থাকে, দানা দানা হোৱাৰ চান্স থাকে, সেইকাৰণে পাউডাৰ গাখীৰে ইউজ কৰিব। আৰু কুহুমীয়া গৰম পানীত 1 গিলাচ 2 চামুচ বা 3 চামুচ দি ল'ব, হৈ যাব একদম। আৰু মই বেৰিষ্টা বনাই লৈছোঁ। বেৰিষ্টাটো কেৰাহীত দি কিনে জুইটো একদম কমাই নিদিব, মানে পিঁয়াজটো আৰু বেৰিষ্টা বুলি কৈছোঁ, দি কিনে একদম ধুনীয়াকৈ ভাজিব। আৰু অলপমান মানে ডাৰ্ক ৰঙচুৱা হোৱাৰ লগে লগে কিন্তু নমাই দিব, নহ'লে মোৰ নিচিনা পুৰি যাব। মই অলপমান দেৰি হৈ গ'ল, সেইটোৰ কাৰণে চলিউশ্যনটো মই দেখাই দিছোঁ। যদি এনেকুৱা হয় কাৰোবাৰ বেৰিষ্টা বনাওঁতে, ইয়াতে অকণমান চেনি দি কিনে মিলাই থৈ দিব। গৰম গৰম থাকেতো, অলপমান তিতাৰ ভাৱটো কমি যায়। আৰু এনেকৈ চিকেনবিলাক ভাজি ল'ব। চিকেনখিনি মই নিমখ আৰু লেবু দি কিনে 2 ঘণ্টা আগতে সানি থৈছিলোঁ, সেইখিনি দেখুওৱা নহ'ল, কিন্তু আপোনালোকে দি ল'ব। তাতে 1 চামুচ কেওৰা বা গোলাপ জলো দি ল'ব, তেতিয়াহ'লে ৰেষ্টুৰেণ্ট ষ্টাইলৰ নিচিনা ফ্লেভাৰটো আহিব। আৰু ধুনীয়াকৈ পিঁয়াজ দি লৈছোঁ, এটা পিঁয়াজৰ আধা দিছোঁ, আৰু এটা পেষ্ট দিছোঁ, দি কিনে ভাজি লৈছোঁ। ৰঙচুৱা হৈ উঠাৰ লগে লগে মই যিখিনি দৈৰ লগত পেষ্ট মিলাই থৈছিলোঁ সেইখিনি দি দিব। দি কিনে অকণমান সময় লাৰিয়ে ইয়াতে কাজু আৰু আলমণ্ড একেলগে মই পেষ্ট বনাই থৈছোঁ, 10টা কাজু 10টা আলমণ্ড দিছোঁ, দি কিনে পেষ্ট কৰিছোঁ, ইয়াতে দি দিলোঁ। দি কিনে অলপ সময় ভাজিলোঁ। যদি ভাবিব যে তেলটো ওলালে যে ছাইড হ'লেই যে ভাজা হৈছে, এইটো নাভাবিব। তেলটো ছাইডত ওলোৱাৰ পিছতো ভাজি থাকিব। ভাজি কিনে যেতিয়া তেলখিনি একদম ধুনীয়াকৈ বাবলছৰ নিচিনা হৈ আহিব, তেতিয়াহে কিন্তু চিকেনটো এড কৰিব। তেতিয়া বুজিব যে মছলা একদম ডান। অলপ সময় ষ্টিমটো কমাই ভাজিব লাগিব। এতিয়া ইয়াতে 1 চামুচমানতকৈ কম আৰু সেই যে বনাই থৈছিলোঁ মছলাটো জায়ত্ৰীবিলাকৰ, সেইটো আধা চামুচমান দি দিব। দি কিনে ইয়াতে 2 মিনিটমান ভাজি কিনে গাখীৰখিনি এড কৰিব। গাখীৰখিনি এড কৰি অকণমান সময় উতলালৈকে লাৰি থাকিলে হ'ল। তাৰপিছত আকৌ ঢাকনখন লগাই দিলে হ'ল। ষ্টিমটো কমাই ঢাকনখন লগাই ৰাখিব। বেছি সময়ৰ বস্তু নহয়, কিন্তু মানে ঢাকনি দি কৰিলে ইয়াৰ ভিতৰত ৰসটো সোমাই আহে আৰু খুব ধুনীয়া টেষ্ট আহে, ফ্লেভাৰটো ধুনীয়া আহে। এয়া দেখিছে, মই কিন্তু পানী এড কৰা নাই দেই। সেই গাখীৰখিনি তাৰমানে বুজিছে মই কিমান ষ্টিমটো কমাই কৰি আছোঁ। এতিয়া মই ধুনীয়াকৈ বেৰিষ্টা দি লৈছোঁ। বেৰিষ্টা দি কিনে ঘি 1.5 চামুচ দিছোঁ, দি কিনে আৰু অকণমান সময় ঢাকনি লগাই থৈ দিম, 5 মিনিট। তাৰপিছত হৈ গ'ল আৰু ৰেডি। এতিয়া জলকীয়া, আপোনালোকে যদি জ্বলা খাই ভাল পায়, অলপ কেঁচা জলকীয়া দি দিব। আমাৰ ঘৰত জ্বলা পচন্দ, সেইকাৰণে। আৰু মোৰ ৰেচিপিবিলাক যদি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ছাৰ্ভ কৰিলোঁ 3টা লেগ একেলগে। হৈ গ'ল, বনাই খাব পাৰে। অলপ ধুনীয়া লাগিবৰ কাৰণে বেৰিষ্টা অকণমান দি দিছোঁ, অলপমান ঘিও দিব পাৰে, মই দিয়া নাই। আৰু হৈ গ'ল, ট্ৰাই কৰিব পাৰে দেই, সঁচাকৈ বহুত টেষ্টি পাব। আৰু ৰুটি, নান, পোলাও এই 3টা বস্তুৰ লগতেই যায়, মানে বহুত ধুনীয়াকৈ যায়। আজিলৈ আহোঁ, সকলোৱে সুস্থ থাকক, হেল্ডি থাকক, নমস্কাৰ।